গাইস এইবিলাক হল জাল মাৰা সিন আজি Hey guys, welcome to Masti Lekin আৰু এটা টাইম হৈছে 6টা আৰু এতিয়া আমি শুটিং ত যাম কেনেকুৱা কি হয় সবখিনি দেখাই আছো চাৰিও ভিডিও আৰু বহুত ইমান টোপনি পৰা উঠিছো আৰু উঠিয়ে কেমেৰাটো অন কৰিছো কেৱল আপোনালোকৰ কাৰণে সো চাই থাকিব আজি সো বল গাইস উঠি আহিলো বিছনাৰ পৰা আৰু এটা পৰিৱেশটো চাওকচোন ইয়াত চাৰিওফালে চব কি বকা কুলি তাৰমানে মৰিগাঁৱত আছো তো সেইকাৰণে গাঁও এলেকাটো সেইটো কাৰণে ইয়াত ৰান্ধনি বাচন ধুই আছে চাবৰে এওঁ এতিয়া ভাত তাল বনাব আমি খাম লৈ গুচি যাম আৰু গাড়ী আহিছে এতিয়া চ' এয়া আমাৰ ৰুম আছিলে আৰু মই আছিলোঁ ওপৰত যিহেতু মই অলপ ওপৰৰ মাল চ' সেইটো কাৰণে চাৰিকৰ ভিতৰত চালিয়াকৈ আজি ধামাকা হ'ব তো গাইজ বাইদেউজনী ছিগনেচাৰ আনিব দিলে পূৰা একদম মোবাইল চোবাইল দি দিছে আইফোন চ' স্কেন কৰিব লাগিব আৰু অলপ টাইম আছে যাম আৰু এইটো আমাৰ থকা জেগাটো আছিলে এইখিনি পূৰা একদম গোটেই এৰিয়াটো মানে শ্বুটিঙৰ জেগা আৰু মানুহবিলাক থাকে চ' ইয়াৰ পৰা কুঁৱলী পৰিৱেশ তো এতিয়া যাম আৰু অলপ দেৰিকৈ দেই চাৰি ছিগনেচাৰটো চালিয়াকৈ আৰু পে কৰি দিলোঁ দাদা বাই বাই গুড মৰ্ণিং আৰু গাইজ ময়ো লৈ ল'লোঁ কলগেট ব্ৰাছ আৰু তেল লাগিব যিহেতু আৰু মানে ঘৰৰ পৰা অনা নহ'ল মানে তাতে আছে ঘৰতো আছিলে কিন্তু লৈ নাহিলোঁ আৰু ইয়াতে কিনি ল'লোঁ আৰু ওচৰত দোকান আছিলে চ' এতিয়া গৈ আছোঁ আৰু এতিয়া শ্বুটিঙৰ গাড়ী আহিব আহি পেলাই বেয়া ঠাণ্ডা আৰু চাই থাকোঁ আৰু মজা লাগিব একদম ধামাকা আৰু গম পালি চাই থাক বঢ়িয়াকৈ ইখনে সিখন গাড়ী আৰু এখন গাড়ী আছে এয়া হ'ল আজি শ্বুটিঙৰ বস্তুবিলাক এয়া ইয়াতে জাল আছে কিবা আছে এইবিলাক মানে শ্বুটিঙত লাগিব আজি তো এইবিলাক চাই থাকোঁ আজি কেনেকৈ কি জাল মাৰে চবখিনি দেখাম নদীৰ পাৰত এইবিলাক বস্তু ইয়াতে জাল আছে এইটো কি কয় মানুহে কবি কমেণ্টত আৰু এইবিলাক কিবা কিবি আছে আৰু চ' চাই থাকোঁ মজা লাগিব গাইজ আৰু গাইজ এয়া হ'ল কিটচেন ৰুম কিমান ডাঙৰ চাওক ইয়াতে দুজন ৰান্ধনি থাকে ইয়াতে আমাৰ কাৰণে বনাই চ' আমি মজাকৈ খাই থাকোঁ তাৰমানে অ'কে গাইজ এনেকৈ চালিয়াকৈ বনাই থৈ দিছে বঢ়িয়াকৈ খানা চ' খাৱাহে কথা আৰু এনেকৈ যেনে মজাকৈ বাৰী চাৰি থৈ দিয়ে মানুহে তাতকৈ আৰু জিন্দগীত কি আছে কওক গাইজ এয়া চাহ অলপ চাহ খাই লওঁ মজাকৈ তো গাইজ খাই দিলোঁ ভাত আৰু এতিয়া ৰেডি হৈ আছে আজি নদীত জাল মাৰা চিনো আছে গোটেইখিনি দেখাওঁ আৰু কি ৰেডি হৈছে সেইটোও দেখাওঁ প্ৰথমতে জবাল আৰু এইবিলাক ৰবাৰ টেঙা আছে খাব লাগিব চবখিনি চাই থাকক খৰি আছে আৰু ইয়াতে ইণ্টাৰেষ্টিং আৰু এটা বস্তু আছে কাৰণ এখন গাঁৱলীয়া চিৰিয়েল হয় এইটো হ'ল জাল চ' ইয়াতে চবখিনি ৰেডি হৈ আছে চাৰিওফালে পূৰা বেহাৰৰ খেতি আৰু ইয়াৰ মাজত আমাৰ শ্বুটিং মই আছো নহয় চিন্তা নকৰিবি তো গাইজ তাত ভাত খাই আহি পালোঁ মই এতিয়া ৰুম আৰু টাইম হৈছে এতিয়া প্ৰায় 10:30মান বাজিলে আৰু অহাকালি আকৌ শ্বুটিং আছে 7টাতে যাব লাগিব আৰু এতিয়া শুই যাব লাগিব চ' বলক গাইজ সোমাই দিলোঁ ৰুমত ইয়াছ এইবিলাক হ'ল ভাত চালিয়াকৈ ভালে যাব লাগিব এতিয়া ভালে আছে তো গাইজ শুই যাওঁ এতিয়া বহুত টোপনি লাগিছে গাইজ চকু টুকুৰ ভাল হৈ গৈছে চাওঁ ৰাতিপুৱা লগ পাম এতিয়া শুই যাওঁ আৰু হ'ব তো গাইজ গুড মৰ্ণিং আৰু মই নিব আহিছোঁ ছেটিংছৰ বস্তু এটা চ' এইটো নিব লাগিব কাৰণ মই যিহেতু ছেট ডিজাইনাৰ হয় আৰু চ' ইয়াত শ্বুটিং চলি আছে এখন গাড়ী হয় আমাৰ চ' একদম খুব ধুনীয়া এটা ঘৰ একদম চাব হ'ব একদম পূৰা গাঁৱলীয়া ভাইব আৰু তো চাই থাক তহঁতে আৰু এই বালিখন লৈ যাওঁ আগত লগাই দিলোঁ ছেট আৰু এতিয়া লাইটৰ মানুহবিলাকে এইবিলাক লগাইছে খুব ধুনীয়াকৈ আৰু পিছফালে আছে মোৰ গৰু কাৰণ মই আছোঁ মৰিগাঁও জিলাত মানে গাঁৱত চ' ঘৰখন কি চালি একদম পূৰা গাঁৱলীয়া ভাইব আৰু মই দেখাই আছোঁ বাৰু তাতে বহুত মানুহবিলাক বহি আছেতো আৰু কেমেৰা অন কৰিলে তাত বেয়া কথা কাৰণ চিৰিয়েলখন চলি থকা নাই কাৰণ মাৰ্চত আহিব আচলতে গৰম দিনতে আহি যাব চাগে গম নাপাওঁ চ'
চাই থাক কি হ'ব পাৰে চাই থাকক এইখন সেইখন ঘৰ চাওকচোন কি ধুনীয়া ঘৰ একদম আৰু ইয়াত কাষতে মন্দিৰ আছে তাৰপিছত এনেকুৱা পৰিৱেশ ইয়াত শ্বুটিং চলিছে এইফালে কেমেৰা চেমেৰা আছে এইবিলাক বস্তু থোৱা আছে কিছুমান লাইটৰ বস্তু কি ধুনীয়া পৰিৱেশ চাওক এইটো হ'ল মৰিগাঁও আৰু চাই থাকক কি দেখা বাৰু নাজানো কিন্তু এইটো হ'ল মেইন সেইটো few moments later তো গাইজ চলিছে শ্বুটিং আৰু মই একদম চাইকেলখন লৈ পেলাই একপাক ঘূৰি আছোঁ গোটেই গাঁওখন কাৰণ মই প্ৰায় 6-7 বছৰ পিছত চাইকেলখন চলাই আছোঁ তো মজা লাগিছে একদম বাইকটো পেলাই খালি পামটো অলপ নাই তো চাই থাক দৰত চালিয়াকে কিন্তু কেনে লাগিছে কমেণ্ট এটা কৰি দিব দেই বা 2 hours later তো গাইজ চলিছে শ্বুটিং আৰু এটা টাইম হ'ল মোটামুটি 8টা আৰু এতিয়াও শ্বুটিং চলি আছে আৰু শ্বুটিং চলি আছে আমাৰ এইটো ঘৰত মই দিনত দেখাইছোঁৱে তহঁতক আৰু নাজানো কি দেখা বাৰু কিন্তু ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি এতিয়াই কৈ দে আৰু চাই থাক তহঁতে আৰু অলপমান কিবা কিবি দেখাও দাদা One hour later তো গাইজ টাইম হ'ল এতিয়া 10:30 আৰু এই চাওক পৰিৱেশ ইমান আন্ধাৰ এইবিলাক গাড়ী চাড়ী মাজে মাজে চলি থাকে আৰু ইমান ৰাতি কাৰ কাৰণে অকল তহঁতৰ কাৰণে মই আহিছোঁ এই ক্লিপটো ল'বৰ কাৰণে চ' এটা কথা কওক শেষত আৰু যদি কোনোবা নতুনকৈ ছাবস্ক্ৰাইব মাৰিছিলে সিহঁতে নহ'ম কাৰণ বহুত বেছি কষ্ট কৰিছোঁ এই ৰাতি 10টা বজাত আহি পেলাই মই এনেকৈ আন্ধাৰৰ মাজত এনেকৈ ভিডিঅ' এটা বনাই থকা ইমান সহজ নহয় এইটো পচিবল নহয় আৰু এইটো মানে ভিডিঅ' বনাওঁতে মানুহ গম পায় চ' আজিলৈ এইখিনিয়ে আৰু দেই ছাবস্ক্ৰাইব কৰি থোৱা আৰু বহুত ভাল ভাল ভিডিঅ' আহি থাকিব চ' কি হ'ব বাল বাই বাই